হেল্ল' এভৰিৱান, কেনেকৈ আছে আপোনালোকে? আশা কৰিছোঁ আপোনালোকে ভালে আছে। তো মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোকে সকলোকে শুভেচ্ছা যাচিছোঁ। তো মই আজি উঠিলোঁ 5:30 বজাত আৰু 5:30 উঠি গা পা ধুই হাজবেণ্ডৰ কাৰণে খোৱা বনাই দিলোঁ। আজি টিফিনত ভাত লৈ গৈছে, ৰুটি খাই গ'ল আৰু ভাত লৈ গৈছে, ভাত দালি আৰু ৰঙালাও ভাজি দিছিলোঁ, সেইখিনি লৈ গ'ল। তাৰপিছতে যোৱাৰ পিছত মই কৰিলোঁ কাম বন কৰি ল'ৰাটোক থৈ আহিলোঁ স্কুলত। এতিয়া অলপ সময় পাছত যাম এতিয়া স্কুলত আনিবৰ কাৰণে ল'ৰাটোক। তো মোৰ এতিয়া সকলো কাম বন হৈ গ'ল, আছোঁ এতিয়া এনেই ঘৰতে। ভাবিছোঁ যাওঁ স্কুললৈ ল'ৰাটোক লৈ আহোঁ, কাৰণ বতৰো খুব ঠাণ্ডা। তো মই এতিয়া ওলাইছোঁ যাবলৈ। এতিয়া ঘৰৰ পৰা ওলাই যাম, তলাটো মাৰিলোঁ, চেণ্ডেলযোৰ পিন্ধি লওঁ। তো চেণ্ডেল পিন্ধি ল'লোঁ, এতিয়া ওলাই যাওঁ, দৰ্জাখন জপাই দিওঁ। দেখি পাইছে খুব বতৰ ডাৱৰীয়া, কুঁৱলী কেনেকুৱা পৰি আছে। চকীখন বাহিৰতে আছে, ঘৰৰ পৰা ওলাই গৈ আছোঁ। খাবলৈ কি আমাক দিবা নাই? হে তো মই পালোহি স্কুল। এইটো আজি বতৰটো ডাৱৰীয়াৰ কাৰণে ল'ৰা ছোৱালী নাই, এইটো বাইদেৱে বনাই দিছে চুজি। চুজি বনাই দিছে, ল'ৰা ছোৱালীবিলাকে খাইছে। এতিয়া অলপ সময় ৰৈ দিওঁ, তাৰপিছতে যাম এইফালে। তো এইফালে যাওঁ, অলপ চাই আহোঁ ৰান্ধনীকেইটা কি কৰিছে। তুই এরকম ঘুরা লাগছো না। তো এইফালে ৰান্ধনীকেইটা আছে খানা বনাই। তো খানা বনাই আছে। তো আজি বনিছে খিচিৰি ন, কি বনিছে আজি? বনিছে খিচিৰি। ল'ৰাটোৰ ছুটি খোৱা নাই, তো ছুটি হ'লে এতিয়া লৈ যাম ঘৰলৈ। ৰখিবা, এইটো চা, পানী পৰি আছে। এইটো চোৱাচোন কি ওলাই যাব বা, এইটো চোৱা। তো স্কুল ছুটি হ'ল, এতিয়া হাই কৈ দিয়া। এতিয়া মই ল'ৰাটোক কোচত লৈ ঘৰলৈ গৈ আছোঁ। এইখন মুখখন চাওক, ইচ ৰাম, মুখখন ধোৱাই নাই, চুজি খালে যে এনেকেই আছে। মুখখন ধুই ল'ব লাগিছিলে। তো এতিয়া আমি গৈ আছোঁ ঘৰলৈ। আমি আহিলোঁ স্কুলৰ পৰা, এতিয়া আমি খুলিম দৰ্জা। দৰ্জা খুলি সোমাই পাপা। গান গাইছা? ভালকৈ শুনাই দিয়া। শুনো পাপা হয় ব'লা। এতিয়া ল'ৰাটো খুলি দিওঁ চোলাখিনি। তো এতিয়া আহি পালোহি, ভিতৰত সোমালোঁ। তো ভিতৰত নোসোমাবা, ভৰি ধুই ল'বা। আহিয়ে মোৰ ল'ৰাটো চক, বাইকখন লৈ বোলে আকৌ অকলে যায় বোলে। তো ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো, আৰু ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰি দিব লগতে, যাতে মোৰ সকলো ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পাই থাকিব। তো আজিলৈ ইমানেই, ধন্যবাদ, নমস্কাৰ।